বয়স? বয়স 13 বছর। মোৰ মানে কথা কেইটামান সুধিব আছিলে এই পূজাটো মানে একচুৱেলি কাৰ কাৰণে কৰা হৈছে এইটো শিৱ বাবাৰ কাৰণে শিৱ আৰু পাৰ্বতী আমাৰ শিৱ পূজা হয় আৰু এইটো শিৱ মন্দিৰ আৰু লগত আমাৰ পাৰ্বতী যিটো আমি জীৱা বান বুলি কওঁ সেইটো আমাৰ পাৰ্বতী পূজা সেইটো আমি পাঁচালি আমাৰ যিখন নদী ঘাট আছে সেইখনৰ পৰা আমি তাত পাৰ্বতী পূজা কৰোঁ তাৰপৰা আমি ভক্তখিনি লৈ আনি আমাৰ মন্দিৰ তিনিপাক ঘূৰি পেলাই তাত আৰু পূজা আমি লওঁ ওলাই পেলাই তেতিয়া আহি পেলাই ভক্তই যেতিয়া নিজৰ মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে আৰু ভক্তই তেতিয়া নিজৰ ঘৰৰ পৰা যা যোগাৰ ভোগ চোগ আনি পেলাই ইয়াত উচৰ্গা কৰা হয় ঠিক আছে ধন্যবাদ ইমান কোৱাৰ কাৰণে ধন্যবাদ অহাকাইলৈও আছে ঠিক আছে চব ধন্যবাদ চবকে জনালোঁ আৰু পূজাটো ভালে কুশল মংগলে হৈ যাওক ঠিক আছে থেংক ইউ থাম্বনেইল আৰু টাইটেলটো চাইটো গম পালেই চাগে আজি কি হৈ আছে এইফালে মানুহে মোক এতিয়া বেয়া চাই আছে এনেকৈ এতিয়া ইয়াত কি হ'ব আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক এতিয়া চবেই এই নদীটোত আহিছে নদীটোত আহি মেলি এতিয়া কি কৰিব আপোনালোকক দেখাই আছোঁ তোমালোকে চবেই কৰিবা ন তোমালোকৰ কিমান এজ কিমান বয়স 13 তোমাৰ 16 এই তোমাৰ 10 তোমালোকৰ চবৰ ঘৰ ইয়াতে ন মিছামাৰী তোমাৰ কিমান হা 12 হা 5 এই যে একটা খুলে দিছি হাতে ঢোকা এটা ইহাকে দিবি ওইটা মুখে দে ওইটা ডাঙরটা মুখে দে মুখে ডাঙর ডাঙরটা লাগা ফুল বাজারে দিকে মোটা দে ভাই এতনা ফুল নাই ভাই এইটো কি ফুল হয় এইটো আকন বুলি কয় ন এখন ফুল এইফালে গোটেই ভক্তকেইটা আছে সিহঁতে গোটেই এইটো চেণ্ড পেপাৰেৰে যোনকেইটা মানে ৰদ এইকেইটা ৰদ বুলি কয় ন ৰদ এই যোন ৰদকেইটা সোমাব সেই ৰদকেইটাত পূৰা চেণ্ড পেপাৰেৰে ঘঁহি আছে পূৰা থেংক ইউ দলং মানে মই ভিতৰত মাজত এইকেইটা তোমাৰ আগৰ এইকেইটা কৰাৰ কাৰণে হৈছে ন হা আপুনি এতিয়া কিমান বাৰ লৈ আছে এইবাৰ 5 বছৰমান হৈ গ'ল ন একদম বডিটো চালিয়ে আছে এতিয়া টাইমটো হৈছে 3:20 3:20 বাজিছে এতিয়া ইয়াত যিমান লাইনত যিমান ভক্তকেইটা থিয় হৈ আছে গোটেই ভক্তকেইটা গৈ তাত আপোনালোকে চাই আছে ন মালা যোনটো পিন্ধাই আছে মানে এজন ভক্তকেইটা গৈ তাত মালা পিন্ধাই আছে তাৰপিছত তেওঁৰ পৰা সেৱা লৈ আছে যেতিয়া এইকেইটা গোটেই ভক্তকেইটা যেতিয়া সেৱা লৈ ল'ব আৰু মালাটো পিন্ধাই দিব তাৰপিছত গৈ পেলাই তাত এজন মানুহ আছে ফাৰ্ষ্টত সেইজন মানুহে নিজৰ গৈ পেলাই ফুটাটো কৰিব তাৰপিছত গৈ পেলাই গোটেই ভক্তকেইটাই নিজৰ কামটো আগবঢ়াব আৰু সো এতিয়ালৈকে ইয়াত কৰিব তাৰপিছত ইয়াৰ পৰা ৰাস্তাৰ পৰা সিধা এইফালে গৈ মেলি এইফালে মন্দিৰ আছে এইটো দেখাম সেইটো অলপ পিছত দেখাম আপোনালোকে ভিডিঅ'টো যদি ভাল পাই আছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এতিয়া আৰু বেছি টাইম নাই এতিয়া শুৰু হ'বই এতিয়া গোটেই মানুহৰ ইয়াত যোনটো লাইন আছিলে
সেইটো গোটেই শেষ হৈ গৈছে। আপোনালোকে মোৰ ভইচটো শুনিব পাৰি আছেনে নাই মই নাজানো, কিন্তু এতিয়া জাষ্ট হ'বই আৰু গ'লে তো দিল থামকে বেঠিয়ে।
করছিলে একটা দিয়ে দে একটা দিয়ে দে না একটা দিয়ে দে এরকম সেভ করে দে আর